सोरांनि फोरबो दिवालिया फालिजानो गेजेराव साननैसोल' समसै आथिखालाव दिवालिखौ लानानै हानि आलारि बाथि दानाय लुनायाव मुखुब जादों माखासे सुबुंफोरा। बाक्सा जिल्लानि बागानपारा सार्कोल मावख'नि सिङाव थानाय पलासि गामिनि माखासे सुबुंफोरा हानि मुवा बेसाद दानाय लुनायजों लोब्बा गोनां आइजोफोरा हानि आलारि बाथि दैहु बायदि गुबुन गुबुन मुवा बेसाद दानाय लुनायाव मुखुब जादों। बिथांमोनहा मिथिहोनाय बादिब्ला फैगौ दिवाली फोरबोनि थाखाय गंफ्रोमबो नखरा 5 निफ्राय 10 रोजासिम हानि आलारि बाथिखौ दिहुनदों। जेबो रोखोमनि मेसिन बाहायालाबानो आखाइजों बानायना दिहुननाय बे हानि आलारि बाथिफोरखौ बाक्सा जिल्लानि बागानपारा, दुमली, सुबानकाटा, बरिमाखा, बरमा बायदि ओनसोलनि हाथाइफोराव फाननानै नखर खुंबोदों। जेबो रोखोमनि सरकारारि अनसुंथाइ मोनै बैसोर सुबुंफोरा गोदो गोदायनिफ्रायनो बेबायदि हानि मुवा बेसाद दाना लुनानै जिउ खांबोदों। आथिखालाव गोथां मुवा बेसादनि बेसेना बांनाय आरो गोदान जोलैनि बे बिथिंनि फारसे गोसो दुगाखांनाया खमब्लाबो माखासे सुबुंफोरा हानि मुवा बेसाद दानाय लुनाय आसार खान्थिफोरखौ फोथांनानै लाखिबोदों। हानि मुवा बेसाद दाग्रा सुबुंफोरा बे आसार खान्थिखौ फोथांनानै लाखिनो थाखाय सरकारा अनसुंथाइ होनांगौ होननानै सरकारनिसिम खावलायहरो। কেতিয়াবা কাম কৰিছিল আপুনি? কামটো মই সৰুৰ পৰা কৰিছোঁ, সৰুৰ পৰা কৰি পেলাই এই কাম কৰি কৰিয়ে বুঢ়াই হৈ গ'লোঁ। আৰু আজি কিজানি 70 বছৰ হ'লে কিজানি এনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰি এতিয়া ল'ৰাগিলা ডাঙৰ হ'ল আৰু ছোৱালীগিলা বিয়া কৰে কৰে ভাগে ভাগে ওলাই গ'ল। এতিয়া মই ডাঙৰটো ল'ৰাৰ লগতে আছোঁ। সিও সেই কলৰ বেপাৰ কৰে, মই মাটিৰ বেপাৰ কৰোঁ। বনাই দিওঁ মই, সি বিক্ৰী কৰিব নে উত্তৰকুচিৰ পৰা একদম বৰমা নিকাচি এইগিলাখনত বিক্ৰী কৰি কৰি যি ধৰণৰ বস্তু লাগে আমাকো কিনি কিনি আনি দিয়ে। বাচন বিক্ৰী কৰে আৰু বস্তু আনি পেলাই খাই চলি আছোঁ। আমি চৰকাৰৰ পৰা আমি সহায় পোৱা নাই, একো সহায় পোৱা নাই, একো পোৱা নাই, অৰুণোদয় পাইছে পোৱা নাই, উনাৰে পোৱা নাই। জব কাৰ্ড আছে আপোনালোকৰ? জব কাৰ্ড নাই, মন নাই। এখন বৰিটো কৰিছে তাৰো একো নাপালাক। এখন কৰিছিল বৰিটো। চৰকাৰী ঘৰে পোৱা নাই। মাটি ক'ৰ পৰা আনে আপোনালোকে? মাটি আমি গুৱাহাটীৰ পৰা আনো। কিহেদি বনাই আপোনালোকে এইটো? এইটো মই হাতেদি বনাওঁ। হাতেদি? মেচিন নাই। মেচিন হ'লে বেছি সুবিধা হয়। বেছি সুবিধা হ'ল বেছিকে বনাব পাৰিলোঁ হয়। এতিয়া মেচিন নাই। মেচিন হোৱাৰ কাৰণে অসুবিধা হৈছে। চৰকাৰক কিবা আবেদন জনাইছিল? আবেদন মানে জনাইছিলোঁ, আগতে নাপালোঁ, আকৌ নাপোৱাৰ কাৰণে আৰু বাদ দিলোঁ। নিজে নিজে বনাই আছোঁ আৰু এনেকৈ বিক্ৰী কৰি আছোঁ। যাক যি লাগে তাকে দি আছোঁ, বনাই ঘৰতে আৰু 2 পইচা পাই আছোঁ। তেনেকৈ ভোটটো দিবাই লাগিব, স্বাভাৱিক। ভোট নিদিলে নাগৰিক খেদিব দেখোন। ভোটটো দি আছোঁ বছৰে, যেনেকৈ য'ত দিবা কয় ত'তে যাওঁ। ভোট দিবৰ পৰত আহে, বহুতো আহে, দিম বুলি কয়। কিন্তু ভোট দিয়াৰ পিছত কোনো নাহে। কি ক'ব এই ক্ষেত্ৰত আপুনি চৰকাৰক? চৰকাৰক কি কওঁ, এতিয়া সহায় পাম বুলি দিবা যাওঁ, এতিয়া বহি আছোঁ আৰু চৰকাৰক লগালে নাপাওঁ। এতিয়া দেৱালীৰ নামত কিমানখন ছাতি বনালে আপুনি? দেৱালীৰ নামত ছাতি 10,000 মান বনাইছোঁ। 10,000 বনাইছোঁ। আমাৰ তেতিয়াৰ পৰা এনেকৈ চলি আছোঁ। আগত কৰি এতিয়া অলপ বেছি হৈছে মালৰ দামটো, কিন্তু যদিও বেছি হৈছে মাটিৰ দামটো বাঢ়ি গৈছে। ইফালে বনাব নোৱাৰোঁ। এতিয়া ইনকামটো ভালেই বনাব পাৰিলে। কিহেদি বনাই এইটো আপোনালোকে? হাতেদি বনাওঁ। হাতেদি। মেচিন নাই? নাই মেচিন। চৰকাৰে কোনো সাহায্য? একো বনাই, চৰকাৰৰ পৰা আমি একোৱে পোৱা নাই। এইটো নিজাববীয়াকৈ কৰি আছে? নিজাকৈ কৰি আছোঁ। দেৱালীৰ কাৰণে কিমান ছাতি বনাইছে আপুনি? 3-4 হাজাৰ মান বনাই গৈছে আৰু এইবাৰ। আগৰবাৰ কিমানকৈ বনাইছিলে? আগতেতো বহুত বনাইছিলোঁ, 10,000 বনাইছিলোঁ। এতিয়া নৰো না এনেকৈ। ঘৰত কোনে কোনে বনায় এইটো আপোনাৰ? ময়ে অকলে বনায়? আৰু কোনো নাজানে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ কাৰণে আহ্বান কি জনাব, বহুতবাৰ জনালোঁ, চৰকাৰে একো গুৰুত্বৰে নাই। সেনাখন বহুতবাৰ দিছিলোঁ আমি। 1-2 বছৰমান হ'ল। 1-2 বছৰমান হ'ল। কেনেকৈ কৰিছে তুমি? এতিয়া কেনেকৈ শিকালে? আইতাৰ কাষত বহি বহি শিকিলোঁ। আইতাৰ কাষত বহি বহি শিকালে। এতিয়া দেৱালীৰ নামত কিমানখন ছাতি বনালি তুমি? 40-50খনকৈ বনাইছোঁ দিনত। এই দেৱালীৰ নামত কেইদিন হ'ল তোমাৰ এই কাম কৰা, ছাতি কাম কৰা? 3-4-5 দিন হ'ল। কিমান মান পায় এইটো বিক্ৰী কৰি পেলাই? বিক্ৰী কৰি পায় 1,000, 2,000, 500 এনেকৈ পায়। স্কুলত যোৱা তুমি? যাওঁ। তুমি যদি স্কুলত যোৱা এই ছাতি কেনেকৈ বনায়? ছাতি আজৰি সময়ত বনাওঁ।
আজিৰ সময়ত বনোৱা